হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো বলক মোৰ চেনেলত আজি অন্য এটা ভিডিঅ' লৈ আগবাঢ়ো। তো আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। ভিডিঅ'টি আৰম্ভ কৰাৰ প্ৰাকক্ষণত আপোনালোকক এটা কথা ক'বলৈ ওলাইছোঁ যে যিসকলে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিব, প্লিজ আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ কাৰণ মই দিয়া প্ৰতিটো ভিডিঅ' আপোনালোকে যাতে সোনকালে লাভ কৰে। তো গেৰুৱা মা মনসা পূজা উপলক্ষে যি এটা ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, সেই গেৰুৱা মা মনসা পূজা মই প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৰে বেয়া দিন আঁতৰি ভাল দিন আহে, সকলোৰে যাতে জীৱনত এটা সুন্দৰ দিন আহে। তো আপোনালোকৰ লগতে মোৰো যাতে এটা ভাল দিন আহে, তাৰ বাবে মই গেৰুৱা মা মনসা পূজাত সুন্দৰভাৱে প্ৰাৰ্থনা কৰিছোঁ আৰু তাৰে এটি ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তো আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকক। শেষত চাই কেনে পালে পুনৰবাৰ কৈছোঁ, কমেণ্ট কৰি জনাব, শ্বেয়াৰ কৰি দিব ভাল লাগিলে, লগতে মোৰ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়াই মই ভিডিঅ' দিওঁ আপোনালোকে যাতে সোনকালে পায়।